Music. আমি এতিয়া মন্দিৰলৈ গৈ আছো ছোৱালী চাবলৈ মন্দিৰত গৈ আছো ভগৱান নাপালে ছোৱালী নিশ্চয় পামেই আৰু হাই বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ ইউটিউব চেনেললৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আৰু আজি তিথি হয় আৰু সেইকাৰণে এতিয়া ভাইটি আৰু মই ওলাইছোঁ তিথিলৈ। আৰু আজি কি হয় আপোনালোকক সকলোকে দেখুৱাই যাম, তেতিয়াহ'লে মোৰ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু এইটো দেখি গম পাইছে চাগে এইটো কি বস্তু হয়। মই লগৰকেইটাৰ লগত পেইণ্ট কৰিবলৈ গৈ আছোঁ আৰু কেনেদৰে কি পেইণ্ট কৰোঁ আপোনালোকক সকলোকে দেখুৱাই যাম, চাই থাকিব। হাই বন্ধুসকল, আৰু মই এতিয়া চেলেঞ্জ এটা কৰিবলৈ গৈ আছোঁ। কি চেলেঞ্জ কৰোঁ আপোনালোকক মই সকলোখিনি দেখুৱাই যাম। আৰু যিটো মই চেলেঞ্জ কৰিবৰ কাৰণে বস্তুটো লৈছোঁ, সেই বস্তুটো মই এতিয়া তৈয়াৰ কৰি লওঁ। আৰু বাকীকেইটা ৰুমত যি মই যাৰ লগত কৰিম তেহেঁতিকেইটা আছে, আৰু সেইকাৰণে মই এইটো ৰুমত আহি পেলাই এতিয়া মই বস্তুটো বনাই লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এইটো হৈছে নেমু, মই 4 পিচকৈ কাটি লৈছোঁ। ইয়াৰ ৰসটো উলিয়াই লওঁ আৰু উলিয়াই লৈ পেলাই কি কৰোঁ দেখুৱাই আছোঁ বোলক। তাৰ লগত এতিয়া মই এই পেকেট দি দিম। আৰু মই এতিয়া দি কৰি লৈ পেলাই মিক্স কৰি পেলাই চেকনিয়ে চেকি পেলাই বটল এটাত ভৰাই ল'লোঁ। আৰু বাকীখিনি আপোনালোকে চাই থাকক। আমি গৈ আছো এতিয়া বাইক লৈ পেলাই, তাৰপিছত আৰু তাত গৈ কি হয় নাজানো। লগৰ দুটা গৈ আছে আগত, লগৰ দুটা বহুত আগত পালেগৈ। আমি দুটা থাকি গ'লোঁ ভিডিঅ' বনাওঁতে পিছত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো লাষ্টলৈকে একদম চাবলৈ নাপাওঁ আৰু ব'লক আমাৰ লগতে লাষ্টলৈকে চাই দিব। ব'লক ভিডিঅ'টো আমি দেখাই আছোঁ, স্কিপ নকৰাকৈ চাই দিব। কি হ'ল? হাই গাইছ, আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ ছোৱালী চাবলৈ মন্দিৰত গৈ আছোঁ। ভগৱান নাপালে ছোৱালী নিশ্চয় পামেই আৰু আৰু এতিয়া আমি গৈ আছোঁ ডিপুত সোমাব লাগিব তেল ভৰাই। আৰু বাকীখিনি কি হয় আপোনাক সকলোখিনি দেখুৱাই যাম, মোৰ ভিডিঅ'টো চাই থাকিব। কৈ দে ক'ব লগা একো নাই। তেল ভৰাব আহিছোঁ, পানী নহ'লে গাড়ী নচলে। হাই গাইছ, তেল চেল অলপমান ভৰাই ল'লোঁ, এতিয়া গৈ আছোঁ। তেল চেল অলপ ভৰাই ল'লোঁ, এতিয়া গৈ আছোঁ। লগৰকেইটা বহুত আগত পালেগৈ, এতিয়া বহুত দূৰ পালেগৈ। আমি এতিয়া লগ নাই পোৱা। ব'লক লাষ্টলৈ চাই থাকক। মন্দিৰত কি বুলি কয়, থানত গৈ লগ পাই আছোঁ। আৰু এইখনেই হৈছে চিকুণ এটা থানৰ গেটখন। আৰু আমি এতিয়া সোমাই পেলাই গৈ আছোঁ। আৰু গৈ থান পালোঁগৈ, আৰু পাই পেলাই বাকীখিনি আপোনালোকক কি হয় সকলোখিনি দেখুৱাই যাম। আৰু মোৰ ভিডিঅ'টো চাই থাকিব। অলপ পৰিৱেশটোও দেখুৱাই দিলোঁ, কেনেকুৱা লাগিছে। আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব। এতিয়া আমি চাকি জ্বলাবৰ কাৰণে চাকি তাকি লৈ লৈছোঁ, আৰু বাকীখিনি আপোনালোকে চাই থাকক। গাইছ, আহি পেলাই মই দোকানী হৈ গ'লো। বানানা লেলো হৈ আছোঁ। ইয়াৰো আৰত যাম মই ইয়াৰ। এতিয়া চাকি তাকি লৈ গৈ আছোঁ ধুনীয়াকৈ এইখন চিকুণতা থানখন। দিছ ইজ হোম। কেনেকুৱা লাগিছে? ইমানেই মানুহ বেছি, এতিয়া চাকি দিবৰ কাৰণে আমি ৰৈ আছোঁ। আৰু চাকি তাকি দি কৰি লওঁ আৰু আপোনালোকক বাকীখিনি দেখুৱাই যাম। ময়ো অলপ সময় ৰৈ পেলাই এতিয়া বন্তিগছ জ্বলাইছোঁ। আৰু ভালদৰেতো জ্বলাব নাপালোঁ, কাৰণ বহুত বেছি মানুহ আছিলে, হেঁচা ঠেলাও হৈছিলে। আৰু সেইকাৰণে জ্বলাই কৰি এতিয়া আজৰি হওঁ। আৰু বাকীখিনি কি হয় সকলোখিনি দেখুৱাই যাম। মধুর বেণু
আৰু এইজনী হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড আৰু তাইৰ ভণ্টি আহিছে ফটো মাৰোঁ বুলি কৈ পেলাইহে ভিডিঅ' কৰিছোঁ কাৰণ ভিডিঅ'ই নকৰে আৰু এয়া হৈছে থানৰ বাহিৰৰ পৰিৱেশ মোৰ কেমেৰাটো ইমান ভাল নহয় সেইকাৰণে স্পষ্টকৈ অহা নাই তথাপিও আপোনালোকৰ যদি মৰম পাওঁ তেতিয়াহ'লে ভৱিষ্যতে কেমেৰা এটা ল'ম বুলি ভাবিছোঁ আৰু মোবাইল এটা বাৰু অতি সোনকালে ল'ম আৰু বাকীখিনি কি হয় আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ আৰু মই যে বনাই আনিছিলোঁ নেমুৰ প্ৰেংকটো সেইটো এতিয়া মই কৰি আছোঁ ব'লক খা 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 খাবলৈ শান্তি নাই ভাল লগা নাই খাই আয়ো মা खत्म बाय बाय टाटा गुड बाय गया हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ गलाव में पानी आ गया गमछा भी खुल गया मेरा लेंटी ये देखिए गमछा क्या हुआ हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ गलाव में पानी आ गया আৰু তেহেঁতি মেংগ' বুলি পূৰা খাইছিলে পাছত গম পালে আৰু তাৰপাছত আমি ফটো চটো মাৰিলোঁ মাৰি কৰি লৈ পেলাই এতিয়া তাৰপাছত কি কৰোঁ সকলোখিনি দেখুৱাই আছোঁ আৰু এতিয়া আমি টাউন মোৱা হৈছোঁ মানে টাউনলৈ গৈ আছোঁ আৰু বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ ব'লক আৰু এয়া হৈছে বেষ্ট ফ্ৰেণ্ডৰ বা পাৰ্লাৰখন আৰু এতিয়া আমি অলপ পানী চানী খাই জিৰণি ল'ব সোমাই গ'লোঁ এতিয়া পাৰ্লাৰৰ পৰা ওলাই কৰি কিবা এটা খাই লওঁ থানলৈ গৈছিলোঁ সেইকাৰণে একোটো ঘৰত খাই যোৱা নাছিলোঁ আৰু খাই বৈ ব'লক দেখুৱাই আছোঁ চাই দিয়া এইফালে আৰু এতিয়া আমি খাই বৈ উঠি ঘৰলৈ যাত্ৰা যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মৰমবোৰে মোক জীৱনত আগবাঢ়ি যোৱাত বহুতো সহায় কৰে আৰু মোৰ সৰু ফেমিলিটোৰ পৰা যেন আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই যেন ডাঙৰ এটা ফেমিলিলৈ মই যাব পাৰোঁ আৰু আজিলৈ ইমানেই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম আৰু আজিলৈ বাই বাই